গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিলোঁ। আজি ঘৰলৈ আহিলোঁ। আমি ঘৰত থাকিলোঁ। ৰাতিপুৱা উঠা দেৰিয়ে হৈ গ'ল। উঠি ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছতে কাম চাম আছে, কৰাই নাই, কৰিমহে এতিয়া। আৰু দেৰি হ'ল, আহি আকৌ ঘৰলৈ আহিলোঁ। গতিকে বহুত ভাগৰ লাগিলে। ভাগৰ লগাৰ কাৰণে অকণমান শুই দিলোঁ আৰু ভাল লাগিলে। শুই দেৰিয়ে হ'ল, কেতিয়াবা 8টা বাজিয়ে গ'ল আৰু উঠি মেলি উঠোঁতে মেলোঁতে। সেয়া গা চা ধুই মেলি ফ্ৰেছ হৈ ল'লোঁ হয়। ভাবিলোঁ কি ঘৰতো এটা ব্লগ এটা আৰম্ভ কৰিয়ে দিওঁ আৰু গতিকে ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰি দিলোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব। আৰু মোৰ ভালেই আৰু ভাল লাগিছে, ঘৰত থাকি আহিছোঁ, ভাল লাগিছে। আৰু আপোনালোকৰ সকলোৱে নিশ্চয় ভালেই আছে। আৰু তেতিয়া দুইজনী আজি দেৰিকৈ উঠিলোঁ, পূৰা শুলোঁ দুইজনী। শুলোঁ, তাৰপিছতে শুই উঠি এতিয়া আৰু ব্ৰেকফাষ্ট ৰেডি কৰি আছে মা আৰু বৌয়ে। তাৰপিছতে মই পাকঘৰলৈ যোৱাই নাই, মোৰ ৰুমেই চাফা কৰি আছোঁ, হোৱাই নাই। কিবা এলেই হোৱা লাগিছে, আজি একো কৰিবলৈ মন যোৱা নাই। দাদা বাহিৰত যাবলৈ ৰেডি হৈছে আৰু তাৰপৰা দাদাৰ ভতিজাটো ওলাই ব্ৰেকফাষ্ট কৰি মেলি ওলাই যাব। সিহঁতৰ কিবা PRC কাম আছে, এক্সপ্ৰেছ যাব। তাৰপৰা কিবা কলটিহে, মই সিমানখিনি বিষয়ে নাজানো আৰু সিহঁতে যাব সেইটো কামৰ বাবে, PRC নামৰ কামৰ বাবে। তাৰপিছতে আমি দুজনী এতিয়া মই পাকঘৰলৈ যোৱাই নাই, মোৰ ৰুমেই চাফা কৰি আছোঁ, হোৱাই নাই। কিবা এলেই হোৱা লাগিছে, আজি একো কৰিবলৈ মন যোৱা নাই। দাদা বাহিৰত যাবলৈ ৰেডি হৈছে আৰু তাৰপৰা দাদাৰ ভতিজাটো ওলাই ব্ৰেকফাষ্ট কৰি মেলি ওলাই যাব। সিহঁতৰ কিবা PRC কাম আছে, এক্সপ্ৰেছ যাব। তাৰপৰা কিবা কলটিহে, মই সিমানখিনি বিষয়ে নাজানো আৰু সিহঁতে যাব সেইটো কামৰ বাবে, PRC নামৰ কামৰ বাবে। তাৰপিছত সেৱা কৰি দিম আৰু তাৰপিছতে ভাবিছিলোঁ ওচৰতে খুৰাহঁতৰ ঘৰত নাৰ্চাৰী আছে, নাৰ্চাৰীৰ পৰা কিবা পুলি চুলি অলপ, আমি থকা ঘৰটোত মানে তামোল পুলি ৰোৱা আছিলে, তামোল পুলিখিনি ডাঙৰ হৈছে, তাতে বোলো পাণ পুলি কেইটামান দিম বুলি নাৰ্চাৰীলৈ যাম বুলি ভাবিছোঁ। নাৰ্চাৰীলৈ যাওঁতে আপোনালোকক দেখাম। নাৰ্চাৰীৰ পৰা শিকি ল'লোঁ। আগতে মই মোৰ কামখিনি কৰি লওঁ, মানে ৰুমটো অকণমান চাফা কৰি লওঁ। ঠিক আছে, আজি ৰুমটোত বহি থাকিবলৈ মন গৈছে। আজি বহি থাকিবলৈ মন গৈছে। এনেকৈ মই আগতে এইটো মোৰ ৰুমটো তাকে অকণমান চেঞ্জ কৰিম বুলি ভাবিছোঁ। এইটো ৰুমৰ লগত মোৰ বহুত মেমৰি জড়িত হৈ আছে। কলেজত পঢ়াৰ পৰা চব মনত পৰে, দেউতাৰ লগত কটোৱা সময়খিনি, ঘৰত মই কটোৱা সময়খিনি। এতিয়াতো পৰিৱেশ বহুত সলনি হ'ল। দাদাহঁতে চবেই বিয়া বাৰু পাতিলে, ভতিজা আছে, গতিকে ভালে লাগিছে। ভালে লাগিছে। সিহঁতি এতিয়া ইয়াৰ পৰা যাবলৈ নিদিয়ে, আহিলে মৰম, চবৰে মৰম, চব মৰমেৰে থাকিব লাগে, ভাল লাগে। আমাৰ ঘৰত পাকঘৰ এয়া। মা আৰু নবৌহঁতে ব্ৰেকফাষ্ট ৰেডি কৰি দিলে, ৰুটি বনালে, বুট দালি বনালে। মই ইফালে ভিডিঅ' বনাই থাকোঁতে মই ব্ৰেকফাষ্ট বনোৱালৈ আহিবলৈ নহ'লে, খাই মেলি ৰেডি হৈ গ'লোঁ। খোৱা হৈ গ'ল আৰু পিছতহে ভিডিঅ'টো কৰিছোঁ। ভাল লাগিলে। সেইটো আমাৰ ঘৰত পাকঘৰ দেখাই দিছোঁ আজি আপোনালোকক, আমাৰ ঘৰৰ পাকঘৰো সেইটো ভাল লাগিছে, ভাল লাগিছে। নবৌয়ে সেই ফুল সজাই থৈছে পাকঘৰত। কি ফুল এইবোৰ? পাতৰ। ভাল লাগিছে। তাৰপিছতে নাৰ্চাৰীলৈ যোৱা ভিডিঅ'টো পিছৰ ভিডিঅ'টোত দেখাম, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ।